মই মোৰ ইউটিউব চেনেল চিন্তুমণি ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত মানুহে কমেণ্ট কৰিছে যে তুমি কেনেকৈ কমেণ্ট টাৱাৰটো অন কৰা। গতিকে আজিয়ে ভাবিলোঁ যে আপোনালোকে স্ক্ৰীনশ্বট ইয়াত দেখি আছে যে কেনেকৈ কমেণ্ট টাৱাৰটো অফ হৈ আছে। মই আজি আপোনালোকক শিকাম যে আপোনালোকে কেনেকৈ কমেণ্ট টাৱাৰটো অন কৰিবলৈ পাৰে। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইলৰ স্ক্ৰীনত আৰু কিছুমানৰ মানে কমেণ্ট টাৱাৰটো অফ হৈ থাকে, মানে কমেণ্ট টাৱাৰ বুলি যে লিখা হৈ থাকে মানে সেইটো অফ হৈ থাকে। মই আপোনালোকক দেখুৱাই দিম। ইয়াত মানে মই এটা ভিডিঅ' লৈ ল'ম, মানে মোৰ অফ নাই বাৰু, মই অফ হৈ আছিল, মই কিন্তু অন কৰি ল'লোঁ। মই এইটো ভিডিঅ'তে মই দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন। এইটো চাওক, এইটো মোৰ এতিয়া কমেণ্ট টাৱাৰটো অফ হৈ আছে। দেখিছেনে? ৰখিব, মই আপোনালোকক দেখুৱাই দিম। এইটো কমেণ্ট টাৱাৰটো অফ হৈ আছে। এইটো মই অন কেনেকৈ কৰিম, গতিকে একদম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই দিব। আপোনালোকক শিকাম আপোনালোকে কেনেকৈ এইটো অন কৰিব। আহকচোন আমি শিকোঁ এইটো আপোনালোকে কেনেকৈ অন কৰিব। দেখিছেনে? এইটো এতিয়া কমেণ্ট টাৱাৰটো মজাকৈ অফ হৈ আছে। এতিয়া আমি এইটো অন কৰিবলৈ এটা এপ্লিকেশ্যনৰ জৰিয়তে হ'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে ইউটিউব। এইটো হৈছে ইউটিউব ষ্টুডিঅ'। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বলৈ পাৰে। ডাউনলোড কৰাৰ পিছত লিংক কৰি আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ খোল খাব আপোনালোকে লগে। কিছুমানৰ লগে খোল নাখায়, মোৰ লগে খোল খায়। অলপমান টানি আছে, নেট শ্ল' হৈ আছে কাৰণে। আৰু আহি গৈছে, মই মানে যোনটো কমেণ্ট টাৱাৰ অফ হৈ আছে সেইটোত ক্লিক কৰিম। সেইটো ভিডিঅ'ত ক্লিক কৰাৰ পিছত এই কাৰ্চিপডালত ক্লিক কৰিম। আপোনালোকক দেখুৱাই দিম। এই বস্তুটো দেখিছেনে? এই বস্তুটো আমি ক্লিক কৰিম। এইটো চাওক, এইটো আমি ক্লিক কৰিম। এডিটিং বুলি কৈ ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে কি হ'ব, ক'ত যাব আপোনালোকক কৈ দিম। ইয়াত যাব আপোনালোকে, চাওক। এইটো আপোনালোকে দেখিছে নহয়, এই বস্তুটো যাব। ইয়াত গৈ আপোনালোকে কি কৰিব, এই বস্তুটো এলাউ অল কমেণ্টত থৈ দিব। মই আপোনালোকক দেখুৱাই দিম, চাওক। এইটো হৈছে এলাউ অল কমেণ্ট। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি কৰিব আপোনালোকে, ইয়াৰ পৰা বেক আহি যাব। এতিয়া আকৌ আপোনালোকে চাব এলাউ অল কমেণ্ট হৈ আছেনে নাই। হৈ থকাৰ পিছত আপোনালোকে এটা কাম কৰিবলৈ লাগিব, ছেভ কৰি দিব। ছেভ কৰাৰ পিছত বাছ আপোনালোকৰ ইমানে কাম আছিল। এতিয়া গৈ আপোনালোকে চাবলৈ পাৰে। এইটো এতিয়া মই বঢ়িয়াকৈ কাটি দিম। কাটি কৰি এতিয়া মই এবাৰ চাম হৈছেনে নাই। তাৰপিছত আমাৰ কমেণ্টটো মজাকৈ আহি গৈছে। আপোনালোকে মুঠতে এইটোৱে ভুল হৈ আছিল। যোনবিলাকে কমেণ্ট কৰি আছে, মই আজি লাইকৰ টাৰ্গেট ৰাখিছোঁ 50টাতকৈ আপোনালোকে কৰি দিব। মোৰ মানে বেছি ছাবস্ক্ৰাইবাৰ নহয়, মোৰ 21টা ছাবস্ক্ৰাইবাৰ। আৰু যিমানে পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাক মই হাত জোৰ কৰিছোঁ। গতিকে বাই বাই, লগ পাম অহা নেক্সট ভিডিঅ'ত।